এয়া এইফালে আজি আমাৰ ঘৰলৈ চালু আহি গ'ল। বতৰ ঠাণ্ডা বহুত। নমস্কাৰ। এয়া জুই ফৰাইছে এইজনী। নমস্কাৰ। আৰু পাছফালে এইফালে মন নকৰিব এইখিনি বৰ লাং লিং হৈ আছে, কিবা কিবি আছে। এইটো যিটো আমাৰ গুদাম ঘৰ হয়। পিছফালে নেচাব। তাই আজি এটা হৰিনাম গাব, নহ'লে কি কৰি দেখাব ন আপোনালোকক। হৰিনামকে গাব দিছোঁ আজি ধুনীয়াকৈ। আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। এতিয়া গানটো গোৱা আৰু হৰিনামটো গাই দিয়া। জুই ফুৱাই ফুৱাই হৰিনাম এটা গাই দিম দেই। কৃষ্ণ গাই দিয়া। এ ৰাম ৰামে শংকৰে খন্দালে, নামৰে পুখুৰী, মাধৱে বন্ধালে আলি, আলিৰে দাঁতিতে ৰুলে কদম জুপি, ভকতে জিৰাব বুলি। হে ৰাম ৰামে শংকৰে খন্দালে, নামৰে পুখুৰী, মাধৱে বন্ধালে আলি, আলিৰে দাঁতিতে ৰুলে কদম জুপি, ভকতে জিৰাব বুলি। কমেণ্ট কৰিব আৰু তাৰপিছত লাইক কৰিব দেই। ছাগলীকেইটা ইমান হেলা কৰিছে। এয়া চালো এতিয়া চালো হৰিনামকে গাই দে আৰু এটা জুই ফুৱাই ফুৱাই। আৰু তামোলো খাই আছে, সেনেকে গাব আৰু দেই, শুনিব কেনেকুৱা লাগে। গা। শংকৰে খন্দালে, নামৰে পুখুৰী, মাধৱে বন্ধালে আলি, আলিৰে দাঁতিতে ৰুলে কদম জুপি, ভকতে জিৰাব বুলি। হে ৰাম ৰামে হৰি নাম ৰখে, বৈকুণ্ঠৰ প্ৰকাশে, প্ৰেমৰ অমৃতৰ নদী, চাৰি পুৰুষৰ তাহাৰ নিজৰা, হৰি নামে মূল ধাৰা। এ ৰাম ৰামে। এতিয়া চালো হৰিনাম এটা গাব। আপোনালোকে কেনেকুৱা শুনিলে জনাব দেই কমেণ্ট কৰি। এই গা দে। এ ৰাম ৰামে শংকৰে খন্দালে, নামৰে পুখুৰী।